এতিয়া বৰ্তমান আপোনালোকক নতুন এটা প্লেচ দেখাবলৈ লৈছোঁ। লক্ষ্য ক'ত আহিছোঁ আমি? লটাছ টেম্পল আহি আছোঁ আৰু ভিডিঅ'ৰ লগত জড়িত থাকক। বেক কেমেৰা থৈ দি আপোনালোকক ভিতৰখিনি দেখাবলৈ যত্ন কৰি আছোঁ। ঠিক আছে, আৰু এয়া মোৰ লগত মা আহিছে। আপোনালোকে গম পায় কোন কোন আহিছে? ভাল লাগিছে? ভাল লাগিছে নাই? পাই আছোগে ভিডিঅ'ৰ লগত জড়িত থাকক। ইয়াত দেখাই দিছোঁ আৰু এতিয়া আমি ভিতৰলৈ যাম। একচুৱেলি লটাছ টেম্পল হৈ এইখিনিত আপোনালোকে গৈ আছিলোঁ। এতিয়া বৰ্তমান গৈ আছোঁ আৰু মানুহখিনি ভিতৰৰ লগত জড়িত নহয়, দেখাবলৈ যত্ন কৰি আছোঁ। পূৰা বতাহ মাৰিছে, ভাল লাগি আছে। চাওক ইমানখিনি মানুহ আহি আছে মোৰ পিছতো, আৰু মই বৰ্তমান লাইন পাতি আছোঁ। আহি আছোঁ আপোনালোকৰ কাৰণে আহি আছোঁ। চ' ভিডিঅ'টোত আপোনালোকক মাজত কৈছোঁ কি ক'ব লাগিব, শ্বেয়াৰ কৰক। আৰু যদি আপোনালোকে এই প্লেচটো চাইছিলেহি বা লটাছ টেম্পল অহাৰ প্লেনিং আছিলে তেন্তে ক'ব, কমেণ্ট কৰি জনাব। ফাইনেলি পাইছোঁহি আৰু এটা প্ৰগ্ৰাম, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এতিয়া যিটো টাইমত শ্বুট কৰি আছোঁ, এতিয়া ৰাতিৰ 7টা বাজিলে। একচুৱেলি ডিফাইন এইটোৱেই, আৰু আপোনালোকক দেখাই আছোঁ আমাৰ তাৰ। আৰু এতিয়া বৰ্তমান চাওক টাইম মই যেতিয়া চেভ কৰি আছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ বাই বাই।